সো গাইজ মানে আহি পেলাই দাদাৰ দোকানটো পালোঁ মই আপোনাৰ ভিতৰত কি কি আছে সো দাদা আপুনি কওকচোন এতিয়া আপোনাৰ দোকানৰ ভিতৰত কি কি বিক্ৰী কৰা হয় মানে কি কি খুলি পেলাই জনাওক আমি কিচেন হোম এপ্লায়েন্সেছ যোনবিলাক চিমনি ফিল্টাৰ বুলি কয় যোনটো একুৱাগাৰ্ড বুলি আমি কওঁ সদ্যহতে হয় মানে আপোনাৰ আৰও ফিল্টাৰ হয় আৰু যোনটো আৰও ফিল্টাৰ বিলাকত আমি সেল এণ্ড সাৰ্ভিস কৰা হয় ঠিক আছে আৰু চিমনি ব্ৰেণ্ডৰ দুই চাৰিটা ব্ৰেণ্ড আমাৰ লগত আছে আৰু কিন্তু অল ব্ৰেণ্ডৰ আমি সাৰ্ভিসও কৰো সেলসও কৰো ঠিক আছে চিমনি ফিল্টাৰ এনেকা বনোৱা হয় এইবিলাক চিমনি আছে আৰু বেলেগ বেলেগ ব্ৰেণ্ডৰো আছে হয় এতিয়া মোৰ মানে দৰ্শকৰ ভিতৰত বহুতে আপোনাৰ চিনি নাপাবও পাৰে সো যোনে যোনে বুজি নাপায় তেখেতলোকৰ অকমান ইয়াক অকমান ডিটেইলছ মানে হেৰি কৰি পেলাই বুজাই দিওঁ আৰু যে এনেকুৱা এটা বস্তু হয় আজিকালি পানীবিলাক যেনেকুৱা বেয়া পানী আপোনাৰ খাবলৈ গৈ আছে হয় মানে আপোনাৰ এই মেচিনটোৰ পৰা আপোনাৰ মিনাৰেল পানী যোনটো আপুনি বটলিং ৰাস্তাত কিনি খায় হোটেল এখনত গ'লে পানী আপোনালোকক লাগে হয় হয় আপুনি ভাবে কি মই হোটেলখনৰ পানী নাখাওঁ বটলৰ পানী খাওঁ 10 টকীয়া 20 টকা কিবা এটা কিনি খায় সেই পানীটো যোনটো লেভেলৰ পানী আহে এই বস্তুটো তাতে এইটো সৰু খালি ঘৰত লগাব পৰা সেই লেভেলৰ পানী ইয়াতে ওলাব মানে আপুনি এই মেচিনটো যদি কিনি নিয়ে তেতিয়াহ'লে আপুনি ঘৰৰ ভিতৰতে আপোনাৰ পাকঘৰৰ ভিতৰতে মিনাৰেল পানী খাবলৈ পাব ঠিক আছে বাৰু আপোনাৰ ইয়াত ষ্টাৰ্টিং কিমান প্ৰাইজৰ পৰা আছে মানে আপোনাৰ 6-7 পৰা আছে 6-7 টকা পৰা ষ্টাৰ্টিং হয় আৰু এই মাজত থকা আপোনাৰ স্পটটোৰ দামটো ক'বচোন মোটামুটি আপোনাৰ এমআৰপি আছে আপোনাৰ 21500 টকা এইটো ডিসকাউন্ট কৰি দিম এতিয়া বিহুৰ অফাৰো চলি আছে মানে সেইটো আপোনাৰ অন টেবল হ'ব আৰু যোনে কিনিবলৈ আহে এতিয়া হ'ব বাকি আপোনাৰ ইয়াত মানে ফিল্টাৰিং যে হয় আপোনাৰ ভিতৰত মানে আপোনাৰ কি কি বাহিৰত আপোনাৰ এইবিলাক চাব গ'লে ইয়াৰ বাহিৰত এটা হাউচিং থাকে প্ৰি ফিল্টাৰ হাউচিং বুলি কওঁ তাতে আপোনাৰ আইৰণটো আহিলে ইয়াত বাহিৰত ৰখি যায় তাৰ পাছত ইয়াতে আৰও কেন্ডেল আছে কপাৰ কেন্ডেল আজিকালি নতুনকৈ আহিছে কপাৰ মানুহে কপাৰত গ্লাছত পানী খায় ইয়াত আজিকালি নালাগে ইয়াৰ ভিতৰতে কপাৰ আছে কপাৰত ইয়াত ভিতৰ পৰা কপাৰৰ পানী আহিব এক্সট্ৰাকে আৰু কপাৰৰ গ্লাছ ল'ব নালাগে ঠিক আছে এইটো কপাৰত পানী ইয়াতে কপাৰ আহে বিভিন্ন ধৰণৰ মডেলত আছে কিছুমান মডেলত কপাৰ নাই এলকালাইন আছে এলকালাইন যেনেকৈ মানুহৰ পানীৰ পিএইচ লেভেলটো বহুত কমাই দিয়ে আৰু এলকালাইনে যিমানখিনি প্ৰয়োজন হয় সেই প্ৰয়োজনটো এলকালাইন ফিল্টাৰে কৰি দিয়ে ঠিক আছে আজিকালি এইটো নতুন টেকনলজি আহিছে ঠিক আছে সো আপোনালোক যদি যোন মানে এইবোৰ কিনাত মানে ইন্টাৰেষ্টেড হয় তেখেতলোকে মই দাদাৰ দোকানখনৰ একদম পুৰা গুগল মেপত মই ফোনটো দি দিম আপোনালোকে ইয়ালৈ আহিব আৰু তেখেতৰ ফোন নাম্বাৰটো আৰু মানে এড্ৰেছটো মই ধুনীয়াকৈ ডেছক্ৰিপশ্যনত চিমনি যে এই চিমনিটোৰ কাম কি অকণমান বুজাই দিব এইটো চিমনিটো হ'ল অট'মেটিক চিমনি আজিকালি অটো ক্লিন বুলি কয় এইটো অট'মেটিক হয় হাতেদি এনেকৈ চুইফট কৰিলে আপোনাৰ অট'মেটিক অন হৈ যায় আৰু এনেকৈ কৰিলে অফ হৈ যায় আৰু ইয়াতে তেলবিলাক আহি কণ্টেইনাৰবিলাকত তেল পৰে যোনটো আপোনাৰ মিঠাতেল আপোনাৰ পৰে এই তেলটো পেলাই দিলে হ'ল বাকী চব অট'মেটিক হয় যোনটো ধোঁৱা যায় আপোনাৰ ঘৰত মাছ মাংস তেলৰ কাম কৰিলে যোনটো ধোঁৱা ওলায় সেই ধোঁৱাটো এই বেৰখনত লাগে বেৰখন হ'লে ঘৰটো লেতেৰা হয় বেৰখন চাফা কৰি থাকিব লাগে ৰং কৰিব লাগে তাৰ কাৰণে বছৰত 2 বছৰ 5-10 হাজাৰ টকা খৰচ হয় এই চিমনিটো যদি লগায় এই ডাক পাইপেদি বাহিৰেদি এডাল পাইপ লগাই দি কিনে গৰম বতাহটো বাহিৰেদি গুজাই দিব আৰু যিখিনি ৱাল তেলত লাগিব আৰু ৱালখনত এই তেলবিলাক ইয়াত অট'মেটিক পানীটোত আহি জমা হৈ যাব মানে সামগ্ৰী হয়নে যে আপোনালোকে যদি পাকঘৰৰ ভিতৰত মানে গেছৰ ওপৰত কিবা কিবি চব্জি বনায় হেৰি বনায় সেইবোৰৰ পৰা যোনবিলাক মানে আপোনাৰ তেল ওলায় বা ধোঁৱা ওলায় সেইবোৰ এই মেচিনটোৱে আপোনাৰ ভিতৰদি ফেন আছে ফেনৰ দি টানি দিয়ে আপোনাৰ এইটো উঠিয়াই দিয়ে সো এই মেচিনবিলাকৰ দাম ষ্টাৰ্টিং মানে কিমানৰ পৰা আছে মোটামুটি 15000 মানৰ পৰা আছে 15000 পৰা আছে আৰু আপুনি এইটো 1.5-2 লাখ টকালৈকে চিমনি আছে বহুত বিভিন্ন ধৰণৰ মডেল আছে 15000 পৰা ষ্টাৰ্টিং হয় ঠিক আছে সো লগ পাই ভাল লাগিলে